নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো কেৱল কৃষকসকলৰ বাবেহে। যিসকল কৃষকে শালি ধানৰ খেতি কৰিছে, সেইসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 2023 বৰ্ষৰ বাবে শালি ধানৰ শস্য বীমাৰ পঞ্জীয়ন কৰিব পাৰিব আৰু সেই পঞ্জীয়নৰ অন্তিম দিন 31 জুলাই 2023লৈকে। আৰু ইয়াৰ লগতে শস্য বীমাকৰণৰ যিসকলে শস্য বীমাকৰণৰ বাবে ইচ্ছুক, সেই কৃষকসকলে অনতিপলমে জিলা কৃষি বিষয়া কাৰ্যালয়, জনসেৱা কেন্দ্ৰ, সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত গৈ এই আঁচনিৰ অধীনত যিবিলাক শস্য, সেই শস্যবিলাকৰ সাম্ভাব্য ক্ষয়ক্ষতিৰ পৰা সুৰক্ষিত কৰিবৰ বাবে আহ্বান জনাইছে কৃষি বিভাগে। আৰু সবিশেষ জানিবলৈ জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সৈতে অথবা তলত এটা হেল্পলাইন নম্বৰ দিছে, সেই নম্বৰটোতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। নম্বৰটো হ'ল 180018015551 180018011551 এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যিসকলে শালি ধান খেতি কৰিছে, সেইসকলে অনতিপলমে তেখেতসকলৰ শস্যৰ বীমা কৰি লওক। যিহেতু বানপানীৰ সময়ত যদি শস্যডৰা মৰি যায়, সেই শস্যৰ ক্ষতিপূৰণ হিচাপে আপোনালোকে তাৰ যিটো প্ৰাপ্য, সেই ধনখিনি আপোনালোকে এই বীমা কৰি ৰাখিলে টকাখিনি পাই যাব। ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।